Hello friends, মই আজি আপোনালোকক ফেস মাস্ক কেনেকৈ ইউজ কৰে, সিট মাস্ক কেনেকৈ ইউজ কৰে সেইটো দেখুৱাবলৈ গৈ আছোঁ। সো ভিডিওটো সম্পূৰ্ণ চাব আৰু ভিডিও চাই ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। থ্যাংক ইউ। সো বলক আমি ভিডিওটো চাবলৈ যাওঁ। প্ৰথমতে আমাৰ মুখখন ফেস ওয়াশ দি ধুই ল'ব লাগিব, নহ'লে এনেকুৱা আপোনাৰ পেট পাই যে এনেকুৱা পেট থাকে, পেটেৰে অলপমান এনেকৈ ভালকৈ চাফা কৰি ল'ব এনেকৈ মুখখন। মই আগতে ধুইছোঁৱে, তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে এনেকৈ জাষ্ট কৰিছোঁ। এনেকৈ কৰি ল'ব হা। কৰি লোৱাৰ পিছত তাৰপিছত মাস্কখন ল'ব, এনেকুৱা চিট মাস্ক থাকেতো, চিট মাস্ক থাকে, মাস্কখন ল'ব। চ' মাস্কখন ভালকৈ উলিয়াই ল'ব। মাস্কখনতো জানেই মেডিচিনছখিনি এনেকৈ লাগি থাকে, মাস্কখন ভালকৈ উলিয়াই ল'ব। মাস্কখন ভালকৈ এনেকৈ উলিয়ালে মাস্কখনত গোটেই শ্বেপটো থাকে, মুখখনৰ গোটেই শ্বেপটোৱে থাকে। মাস্কখন এনেকৈ উলিয়াই লৈ পেলাই আপোনালোকে ভালকৈ এনেকৈ মাস্কখন মুখত লগাই দিব, এইফালে লগাই ল'ব। চাৰিওফালে গোটেইবিলাকতে লাগিছেনে নাই এনেকৈ চাই ল'ব, চাই পেলাই ভালকৈ ৰাখি দিব, এনেকৈ লগাই ৰাখিব। লগাই পেলাই 15 পৰা 20 মিনিট সময় এনেকৈ লগাই ৰাখিব লাগিব। এতিয়া মই লগাইছোঁ, এনেকৈ এতিয়া ৰিলেক্স কৰিম আৰু। তো এতিয়া মই মাস্কখন এনেকৈ ৰিমুভ কৰি দিম, দেখিছে না? আৰু মাস্কখন অকণমান ড্ৰাই হৈছে, আগতে যেনেকুৱা লিকটীয়া আছিলে সেই লিকটীয়া ভাৱটো নাই, এতিয়া ড্ৰাই হৈছে। আৰু মাস্কখনেৰে ৰিমুভ কৰি পেলাই আপোনাৰ মাস্কখনেৰে এনেকৈ মচি দিব, এনেকৈ মচি দিব। মচি দিয়াৰ পিছত আপোনালোকৰ আৰু ফেচ ৱাছ কৰিব নালাগে হা, আৰু ফেচ ৱাছ কৰিব নালাগে বা ক্লিনজিং পেড তেনেকুৱা ইউজ কৰিব নালাগে, জাষ্ট মুচি দিলে হ'ল। মুচি পেলাই এইটো পেলাই দিলে হৈ গ'ল। তো এইখিনি হৈছে আপোনাৰ মাস্কখন লগালে। লগোৱাৰ পিছত আপোনালোকৰ হৈ গ'ল। আপুনি দেখিছে অলপমান, মইতো ক'লা মানুহে বাৰু, তথাপিও অলপমান ব্ৰাইটনেছ এটা আহিছে। তো আপোনালোকৰ এনেকৈ ব্ৰাইটনেছ আহিব। আৰু এনেকুৱা মাস্ক সপ্তাহত আপোনাৰ দুবাৰকৈ ইউজ কৰিব লাগে, আৰু মোটামুটি 1 মাহমান ইউজ কৰিলে তাৰ মানে আপোনাৰ ৰিজাল্টটো পোৱা যায়। তো এনেকৈ আপোনাৰ মুখখন মচি ল'লোঁ মই মাস্কখনেৰে। লগাই পেলাই আপোনালোকে ডক্তৰে দিয়া কিবা আপোনাৰ ক্ৰীম বা আপোনাৰ এনেও ধৰক নাইট ক্ৰীম থাকে নহয়, তো নাইট ক্ৰীম এনেকৈ ল'ব। নাইট ক্ৰীম লৈ পেলাই নাইট ক্ৰীম আপোনালোকে লগাই দিব পাৰে। এনেকৈ নাইট ক্ৰীম লগাই দিলে, নাইট ক্ৰীম লগাই দিয়াৰ পিছত আৰু বাকী আৰু একো নাই, আৰু ৰাতি আৰু আপোনালোকে শুই যাব পাৰে, বিশেষ একো নাই। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, তলত কমেণ্ট বক্সত কমেণ্ট কৰি দিব। চ' আশা কৰোঁ ভালেই পালে, আৰু কিবা যদি সুধিবলগীয়া প্ৰশ্ন থাকে মোক তলত কমেণ্টত লিখি দিব পাৰে। চ' থেংক ইউ, বাই, আজিলৈ বাই বাই।